ক্যামেরা ভাঙলে রানু মন্দিরে ক্যামেরা ভাঙবা আছে চাও চাও রানু মন্দিরে এবার মানলাক মোক চাও তো হেল্ল' ভাই লোক মোৰ আৰু এটা নতুন ভিডিঅ'ৰ লগত আপোনালোক সকলোকে স্বাগতম মই এতিয়া উঠিলো মুখ পাতি ধুনীয়াকৈ ধুই আহিলো ধুইছো আহি এতিয়া খাব ওলাইছো পুৱাৰ ভাত তো ভাতৰ লগত আইটেম হৈছে এয়া হৈছে ডিমা ভাজিছে সৰু কৰি আৰু কিবা তৰকাৰী আছে আলু চালু কিবা লগ লাগি তৰকাৰী আছে তো এখিনি মই জলদি জলদি খাই উঠো পুৱাৰ ভাতখিনি খাই উঠো তাৰে পিছত কিবা কিবি কৰিম আপোনালোকক দেখাই থাকিম দিয়ক ঠিক আছে না তো ভাই লোক এতিয়া ভাত পানী খাই উঠিলো আৰু সৰু সৰু ছোৱালীকেইটাই আহোঁ খাৱা খাই পবিত্ৰ নিপল কিবা কিবি আহোঁ মাৰ্বল খেলি আছে ৰ'ব এই মাৰ্বল কালি যে খেলি আছিল লৰি আজিও লৰি খেলি আছে ফাইন ফাইন একো কাম বন নাই ঘৰত এনে বাগাত দি আছোঁ আৰু এইটো আমাৰ ৰাণু মণ্ডল কেমেৰা ভাঙলে ৰাণু মণ্ডলে কেমেৰা ভাঙবা আহিছে চাওক চাওক ৰাণু মণ্ডলে এবাৰ মানলাক মোক চাওক চাওক এই ৰাণু মণ্ডলে আমাৰ কেমেৰা ভাঙবা আহিছে চাওক ৰাণু মণ্ডলে এই ৰাণু মণ্ডল তো আমাৰ আন্দোলন হৈছে আন্দোলন ৰাণু মণ্ডলে আমাক আন্দোলন কৰি আছে আমাৰ লগত কি কৰা যাব গাইজ কি কৰা যাব উপায় বিহীন অলকেশ উপায় দিয়ক আপোনালোকে ৰাণু মণ্ডলক মাৰাৰ উপায় দিয়ক হিমেশ ক'ত হিমেশ ৰশ্মিয়া ক'ত তেৰি মেৰি ক'ত তেৰি মেৰি গান ক'ত গেল তো এতিয়া ৰাণু মণ্ডলে আৰু এটা গান গাব এই অলপ চক টক কৰি আছে পাউডাৰ চাউডাৰ দি আছে ৰাণু মণ্ডলে আমাৰ তো আপোনালোকে চাব দিয়ক ৰাণু মণ্ডলৰ গান এটা আহি আছে তো ফাইনেলি ভাবিলোঁ এতিয়া দুপৰীয়া ভাত খোৱা টাইম হ'ল এতিয়া মই গা ধুব যাব ৰ'ব গা চা ধুই আহি ভাত খাম আৰু এনেই অলপ তাহাৰ লগত জকাজকি কৰি অলপ এনেই ওলম কৰি খেলি চেলি ভিডিঅ' মানে খেলি চেলি ভাগা চাগা দি আছিলোঁ আৰু কি কৰিম আৰু একো কাম বন নাই ন তো এতিয়া ফাইনেলি ভাবিলোঁ গা চা ধুই আহিলোঁ গা চা ধুই আহি খালোঁ দুপৰীয়াৰ ভাত আৰু ভাত চাত খাই এতিয়া অলপ বাগাত দিওঁ ৰ'ব অলপ জিৰাও তাক বাগাত দিবা দিছে কিন্তু আহোঁ চাওকচোন ৰাতি হ'লে 5টা নাবাজতে ঘুমটি আহে গম পাইছে না ইমান বদমাছ আহোঁ 5টা নাবাজতে ঘুমটি আহে আৰু ফাইনেলি ভাই মই টোপনিৰ পৰা উঠি চুঠি অলপমান মৌচুমী খালোঁ ৰ'ব মৌচুমী ঠিক আছে ন আকৌ যদি কওঁ আৰু কি আৰু লাষ্ট চান্স আৰু এতিয়া আমাৰ ৰাণু মণ্ডল ভাঙি আছে কঠল দে যদি লাগাও জোর মন কেনে কঠলটো আঠা আছে নাই পুৰা কেমেৰাত কম মোক ক'লে কি হ'ব কি বেয়া দেখা হ'ব কেমেৰাটো দেখাইছো তোক দেখাই দিয়া নাই এই বেটি দাল পাগলি ইনতে কত পানি তাই ডগরি খাহে আছে কঠল কাটছি বেটি কঠল কাটাই গলানি আমতে পালা সালা হলো খাজ কঠল মান কিনতে কাটছি আমাক কেলাবা কৰিছা আমি না কৰো বুঝেলা কেলাবা দিছা জিনকা খাই থাকবি না পালাই চালাই খাবা লাগছি আমি নাখাওঁ নহয় তুমি খাব ভাই লোক এতিয়া কঠল চঠল চব ভাঙা হল বহুত যুঁজি কাইজা লাগি কঠল ভাঙলাক আহোঁ দেউতাই
ৰাণু মণ্ডল আৰু মালতী আৰু এতিয়া খাই আছে ৰ'ব কঁঠাল খাই আছে কঁঠাল ফকাচ চকাচ একো নকৰা হৈছে মোবাইলটো কিবা হ'ল কিবা বেয়াও হ'ব পাৰে দেচোন মোবাইলটো একো উপায় নাই কিবা এটা হৈছে আৰু মই গম পাইছোঁ না ফকাচ চকাচ নকৰা হৈছে মোবাইলটো তুমি নিজে টুপি থকা আমাকনো কি ক'বা কেইটুকুৰা খালি কঁঠাল কেইটুকুৰা খালি মোক ক 5 টুকুৰা আন নৰা খাবা এয়া চাওক ভাঙি পাতি আনি 5 টুকুৰা খালাক মাত্ৰ 5 টুকুৰা খাইছে দিয়ক গাইজ 5 টুকুৰা আৰু এই ৰাণু মণ্ডলে কেইটুকুৰা খাইছে 13 খাইছি বাপৰে বাপ গাইজ মই কঁঠাল চঠাল নাখাওঁ দিয়ক কঁঠাল চঠাল খাই মই ভাল নাপাওঁ আৰু ইমান গৰমত যদি মই কঁঠাল খাবা লাগে না মোক যদি ফ্ৰিজৰ ভিতৰতো ভৰাই থৈ দিয়ে তথাপিতো মই থাকবা পাৰবাৰ নহয় ঠিক আছে ন হয় না নহয় থাকব পাৰিম অঁ ইমান ডাঙৰ পেট এটা লৈ কেনে মই খাব নোৱাৰোঁ নহয় কঁঠাল আপোনালোকে ক'লেও মই খাব নোৱাৰোঁ ঠিক আছে ন ফাইনেলি ভাবিলোঁ এতিয়া গধূলি 6:30 হ'ল টাইম আৰু ভিডিঅ'টো আৰু ইমান দীঘল নকৰোঁ ওলো বহুত কিবা কিবি কৰোঁতে ভিডিঅ'টো বহুত দীঘল হৈ গ'ল তো আজিৰ ভিডিঅ'টো ইয়াতে কৰিছোঁ খতম কালি লগ পাম দিয়ক আৰু এটা নতুন ভিডিঅ'ৰ লগত ঠিক আছে ন বলক